হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আৰু মই মেক্সিমাম মিনি ব্লগছে বনাই আছোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহোঁ। আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ মোৰ হেণ্ডমেড ইয়েৰিংছ কেইযোৰমান। মানে মই নতুনকৈ কেইযোৰমান হেণ্ডমেড ইয়েৰিংছ বনাইছোঁ। আৰু আপোনালোকে যদি নাজানে তেনেহ'লে আপোনালোকক জনাব বিচাৰিছোঁ যে মই হেণ্ডমেড বস্তু বনাওঁ, যেনেকৈ ধৰি লওক হোপ পাৰ্ট, ইয়েৰিংছ বা ড্ৰিম কেচাৰ, এইবোৰ বনাওঁ মই। আৰু এইখিনি মই বনাই ভাল পাওঁ, গতিকে সেইখিনি মোৰ হবি বুলি ক'ব পাৰে আপোনালোকে। গতিকে যিসকলে জানে তেওঁলোকেতো জানে বাৰু। আৰু তেনেকুৱাই হেণ্ডমেড ইয়েৰিংছ কেইযোৰমান নতুনকৈ বনাইছিলোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি কথা নকওঁ, তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই একচুৱেলি কনফিউজ হৈ গৈছোঁ যে আপোনালোকক ফাৰ্ষ্টে কোনযোৰ ইয়েৰিং দেখাওঁ। মানে এনেকুৱা নহয় যে ফাৰ্ষ্টে এযোৰ দেখাইছোঁ কাৰণে এইযোৰহে মোৰ বেছিকৈ ভাল লাগিছে, তেনেকুৱা নহয়। গোটেইকেইযোৰে মোৰ সমানে ভাল লাগে, যিহেতু নিজে বনাইছোঁ। গতিকে ফাৰ্ষ্টে মই আপোনালোকক ব্লেক পিন্ধি আছোঁ। মই আৰু এটা কথা কৈ দিওঁ যে মানে মই আজি অলপ বেলেগ ধৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে আজি মেখেলা চাদৰ পিন্ধি লৈছোঁ, আনকালে যিহেতু নিপিন্ধোঁ, কাৰণ ইয়েৰিংছ দেখাব গৈ আছোঁ। গতিকে ইয়েৰিংছযোৰ সদায় মেখেলা চাদৰ বা শাৰী এনেকুৱা বস্তুবিলাকৰ লগত বেছিকৈ ধুনীয়া লাগে, মিলি পৰে মানে মই ভাবোঁ আৰু। গতিকে সেইটো কাৰণে মই বেলেগ কাপোৰ নিপিন্ধি মেখেলা চাদৰযোৰে পিন্ধি ল'লোঁ। আৰু ফাৰ্ষ্ট ইয়েৰিংযোৰ হৈছে এইযোৰ। যিহেতু মই ব্লেক পিন্ধি আছোঁ, গতিকে ফাৰ্ষ্টে ব্লেকযোৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আৰু কাপোৰযোৰৰ লগত ধুনীয়াকৈ মেটচিঙো হৈ গৈছে ব্লেক কালাৰটো। আৰু মই এইটো কম্বিনেশ্যন ৰাখিছোঁ ব্লেক আৰু য়েল্ল'। আৰু ছেকেণ্ড ইয়েৰিংযোৰ এইযোৰ, খুব ধুনীয়া ডিজাইন। এইফালে মই এনেকুৱা পাৰ্ল ইউজ কৰিছোঁ, সৰু সৰু গল্ডেনত। আৰু এইফালে গল্ডেন ঝুমকা এটা লগাই দিছোঁ। এতিয়া 3 নম্বৰ ইয়েৰিংছলৈ যাওঁ। আপোনালোকে হয়তো ইয়াত ধৰিব পাৰিছেনে নে নাজানো, কিন্তু মই বাৰু বেলেগকৈ আৰু এটা ভিডিঅ' লগাই দিম, সেইটো চাই ল'ব ধুনীয়াকৈ। ছাইডত মই আৰু এটা ভিডিঅ' লগাই দিম অকল ইয়েৰিংছযোৰত, তেতিয়া আপোনালোকে বেছি ভালকৈ ধৰিব পাৰিব, কাৰণ ইয়াত মানে ফ'কাছটো ভালকৈ অহা নাই। আৰু মই এইযোৰ ইয়েৰিংছৰ এনেকুৱা গোলকৈ ৰাখিছোঁ আৰু তলত এনেকৈ কৰি 3টা লগাই দিছোঁ। তাৰপিছত মই দেখাম আপোনালোকক এইযোৰ ইয়েৰিংছ। আৰু এইযোৰ ইয়েৰিংছ এইযোৰ। তাৰপিছত আমি দেখাম আৰু এযোৰ ইয়েৰিংছ। সেইযোৰ হৈছে এইযোৰ। তাৰ পিছৰ যি ইয়েৰিংছলৈ যাওঁ, এইযোৰ ইয়েৰিংছ। এইযোৰ মই মাজৰটো মিৰৰ ৱৰ্ক কৰিছোঁ, আৰু তলফালে এটা চিলভাৰ ঝুমকা লগাইছোঁ, আৰু ছাইডতো মই চিলভাৰৰ কাম কৰিছোঁ। আৰু এইযোৰ হৈছে একেবাৰে শেষৰ ইয়েৰিংছযোৰ। এইযোৰতো মই একদম চিম্পল ৰাখিছোঁ, তলত এটা জাষ্ট ঝুমকা লগাই দিছোঁ, আৰু এইটো ব্লু আৰু হোৱাইটত কাম কৰা আছে।
প্ৰাইচবোৰো ইমান বেছি নহয়, মানে 99ৰ পৰা ষ্টাৰ্টিং হৈ গৈছে। প্ৰত্যেকযোৰ ইয়েৰিংছৰে প্ৰাইচবোৰ বেলেগ বেলেগ হয়, মই বাৰু ইয়াত কৈ নিদিওঁ। আৰু আপোনালোকৰ কোনযোৰ ইয়েৰিং চবতকৈ বেছি ভাল লাগিলে মোক জনাব। আৰু যদি কিবা দিহা পৰামৰ্শও দিব বিচাৰিছে তেনেহ'লে দিব। ক'ৰবাত যদি কিবা ভুল হৈছে বা যদি অলপ যদি বেলেগকৈ বনাই দিবও লাগে তেনেহ'লেও মই বনাই দিম। আৰু যদি কিবা ভুল হৈছে সেইটোও মোক জনাব যে কোনখিনিত মই ঠিক কৰিব পাৰোঁ বা শুধৰাব পাৰোঁ। আৰু একেবাৰে শেষত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সেই এটা ছাবস্ক্ৰিপশ্যনে মোক আগবাঢ়ি যোৱাত বহুতখিনি অনুপ্ৰেৰণা আৰু সহায় জনাব। গতিকে আজিলৈ বিদায় জনাইছোঁ, আকৌবাৰ লগ পাম, ধন্যবাদ।